নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীক দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই গোটেইকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে গোটেইকেইটা খবৰ আপোনালোকে জনাটো বহুতে জৰুৰী ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক গুৰুত্বপূৰ্ণ খবৰ এতিয়াই সাৱধান হওক দীপাৱলীৰ নিশা 10 বজাৰ পিছত ৰাজ্যত ফুটাব নোৱাৰিব ফটকা উচ্চ প্ৰাবল্যৰ ফটকা বিক্ৰীৰ ক্ষেত্ৰতো বাধা প্ৰশাসনৰ 24-25 অক্টোবৰত কেৱল পৰিৱেশ অনুকূল ফটকা ফুটোৱাৰহে অনুমতি প্ৰদান কৰিছে পোহৰৰ উৎসৱ দীপাৱলীৰ মাজত মাথো কেইটা দিনমান বাকী তেনে ক্ষেত্ৰত ৰাজ্যৰ সকলো প্ৰান্ততে উৎসৱ মুখৰ হৈ পৰিছে পৰিৱেশ এইবাৰ দীপাৱলীত বায়ু আৰু শব্দ প্ৰদূষণৰ মাত্ৰা যথাসম্ভৱ হ্ৰাস কৰিবলৈ কঠোৰ হৈছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ দীপাৱলীৰ নিশা 10 বজাৰ পাছত ফটকা ফুটোৱাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত পৰিষদে এই জাননী জাৰি কৰি এই বিষয়ে স্পষ্ট কৰিছে সেয়া দীপাৱলীৰ উপলক্ষে অহা 24 আৰু 25 অক্টোবৰৰ দুয়োটা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব তাৰ উপৰি এই দুটা দিনত কেৱল পৰিৱেশ অনুকূল ফটকা ফুটোৱাৰহে অনুমতি প্ৰদান প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ ফটকা বিক্ৰীৰ ক্ষেত্ৰতো ৰাখিছে প্ৰতিবন্ধকতা উচ্চ প্ৰাবল্যৰ ফটকা বিক্ৰী কৰিব নোৱাৰিব সেই উদ্দেশ্যে ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ জাননী প্ৰেৰণ কৰিছে ইতিমধ্যে ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক ভয়ংকৰ খবৰ অতিকে শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ 6 লোকে হেৰুৱালে প্ৰাণ বন্ধু বান্ধৱীসকল ভাৰতৰ ক'ত ঘটিছে এই ভয়ংকৰ ঘটনা অতিকে শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ 6 লোকে হেৰুৱালে প্ৰাণ উত্তৰাখণ্ডৰ কেদাৰনাথত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনা কেদাৰ নাথৰ পৰা 2 কিলোমিটাৰ নিলগৰ গৰুড়ি চুট্টিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰশাসনৰ দল উদ্ধাৰ কাৰ্যৰ বাবে উক্ত স্থানলৈ ৰওনা হয় কেদাৰনাথৰ গুপ্তকাশীৰ পৰা উৰা মাৰিছিল হেলিকপ্টাৰখন উৰণৰ কিছু সময়ৰ পাছতে গৰুড় চুট্টিৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত এগৰাকী পাইলটসহ 6 গৰাকী ভক্ত আছিল মুঠ 7 গৰাকী লোকৰ সৈতে উৰা মৰা হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত উদ্ধাৰকাৰী দলে বৰ্তমানলৈকে 6 গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক বহুত গুৰুত্বপূৰ্ণ খবৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰোনাৰ নতুন প্ৰকাৰৰ ওপৰত সতৰ্কতা জাৰি কৰিছে দীপাৱলীক লৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য মন্ত্ৰালয়ে ভাৰতত পোৱা কৰোনা ভাইৰাছৰ নতুন উপপ্ৰকাৰৰ BF7 সম্পৰ্কে এক সতৰ্কবাণী জাৰি কৰিছে দেশত অমিক্ৰণৰ এই উপপ্ৰকাৰটোৰ প্ৰথমটো ঘটনাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই মঙলবাৰে একে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে স্বাস্থ্য মন্ত্ৰালয়ে ভাৰতত পোৱা কৰোনা ভাইৰাছৰ নতুন উপপ্ৰকাৰৰ BF7 সম্পৰ্কে এক সতৰ্কবাণী জাৰি কৰিছে দেশত অমিক্ৰণৰ এই উপপ্ৰকাৰটোৰ প্ৰথম ঘটনা ৰখাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই মঙলবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে য'ত এনটিএবিজেৰ ডিবিটিৰ ইনচাৰ্জৰ বিষয়াসকলে অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰালয়ৰ লোকসকলক এই নতুন উপপ্ৰকাৰৰ BF7ৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলীকে ধৰি আগন্তুক উৎসৱবোৰত কৰোনা সম্পৰ্কে প্ৰয়োজনীয়তা সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে যাক অত্যন্ত সংক্ৰামক বুলি গণ্য কৰা হয় দৰাচলতে চীনত পোৱা অমিক্ৰণৰ উপপ্ৰকাৰৰ BF7 ভাৰতত পোৱাটো নিশ্চিত কৰা হৈছে যাৰ পিছত কোভিডৰ ঘটনা পুনৰ বৃদ্ধি হ'ব পাৰে বুলি আশংকা কৰা হৈছে এই আশংকাৰ মাজতে স্বাস্থ্যমন্ত্ৰীয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে দৰাচলতে মহাৰাষ্ট্ৰত যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত 17.7 বৃদ্ধি পাইছে ৰাজ্যিক স্বাস্থ্য বিভাগে যিয়ে ইয়াৰ অনুসন্ধান কৰিছিল ইয়াৰ বাবে অমিক্ৰণৰ BF7 আৰু XBB দায়বদ্ধ বুলি বিচাৰি পাইছিল এই প্ৰকাৰ প্ৰথমে ভাৰতত চিনাক্ত কৰা হৈছিল যি শীতকালৰ সৈতে উৎসৱৰ বতৰত অতি দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা আছে ইয়াৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে লোকসকলক ফ্লু সদৃশ লক্ষণবোৰ উপেক্ষা নকৰি যিমান সম্ভৱ সোনকালে চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিছে ইয়াৰ লগতে সকলোকে যিমান সম্ভৱ সোনকালে কোভিড উপযুক্ত আচৰণ অনুসৰণ কৰিবলৈ কোৱা হৈছে আৰু বন্ধু বান্ধৱীসকল এইটো খবৰ মিছ নকৰিব বিশ্বজুৰি চাঞ্চল্য দুই দেশৰ সীমান্তত 92 জনকৈ উলংগ লোক উদ্ধাৰ কৰা হৈছে দেশজুৰি খলকনি লগাইছে এক খবৰে যি খবৰে হতভম্ব কৰি তুলিছে মানৱ অধিকাৰ সংগঠনবোৰক কিয়নো গ্ৰীচ আৰু তুৰ্কীৰ সীমান্তত উদ্ধাৰ 92 জনকৈ উলংগ লোক
চলিত সপ্তাহতে গ্ৰীচ আৰু তুৰ্কীৰ সীমান্তত 92জন উলংগ প্ৰব্ৰজনকাৰীৰ সন্ধানে দুয়োখন দেশৰ মাজত তোলপাৰ লগাইছে। লগতে দুয়োখন দেশকে সমানে এই ঘটনাৰ বাবে দোষাৰোপ কৰিছে ৰাষ্ট্ৰসংঘই। লগতে এনে ঘটনাক সভ্যতাৰ বাবে লজ্জাজনক বুলি আখ্যা কৰিছে। উল্লেখ্য যে গ্ৰীক আৰক্ষীয়ে তুৰ্কী তথা তুৰস্কৰ উত্তৰ সীমান্তৰ ওচৰত উলংগ অৱস্থাত উদ্ধাৰ কৰিছিল 92গৰাকীকৈ লোকক, যি কেওগৰাকীয়ে উলংগ অৱস্থাত আছিল। তাৰে মাজৰ কিছুমান আঘাতপ্ৰাপ্ত বুলিও আৰক্ষীয়ে সদৰি কৰে। আৰক্ষীয়ে যদিও লোকসকলক উদ্ধাৰ কৰিছে, তথাপি এই 92গৰাকীকৈ লোকে কেনেকৈ তেওঁলোকৰ কাপোৰ হেৰুৱালে সেয়া স্পষ্ট হোৱা নাই। ইউৰোপীয় ইউনিয়নৰ সীমান্তত সংস্থা ফ্ৰণ্টেক্সৰ গ্ৰীক আৰক্ষী আৰু বিষয়াসকলৰ এক অনুসন্ধানত প্ৰমাণ পোৱা গৈছে যে প্ৰব্ৰজনকাৰীসকলে তুৰ্কীৰ পৰা ৰবৰ টায়াৰৰ সহায়ত নদী পাৰ হৈ গ্ৰীক অঞ্চলত প্ৰৱেশ কৰিছিল। আনহাতে প্ৰব্ৰজনকাৰীসকলে ফ্ৰণ্টেক্সৰ আৰক্ষী আৰু বিষয়াসকলৰ আগত দাঙি ধৰা মন্তব্য অনুসৰি তেওঁলোকক তুৰ্কী কৰ্তৃপক্ষই তিনিখন বাহনত উঠিবলৈ বাধ্য কৰাইছিল। সেই বাহনেই তেওঁলোকক সীমান্তলৈ লৈ গৈছিল। প্ৰব্ৰজনকাৰীসকলে ইয়াকো কয় যে বাহনত উঠাৰ পূৰ্বে তেওঁলোকে উলংগ হ'বলৈ বাধ্য কৰা হৈছিল। অৱশ্যে এই কথা প্ৰমাণিত কৰিবলৈ সক্ষম হোৱা নাই। গ্ৰীচৰ প্ৰব্ৰজন মন্ত্ৰী নটিছ মিটাৰাছিয়ে তেওঁৰ টুইটাৰ একাউণ্টত এই ঘটনাৰ ফটো আপলোড কৰি এই বিষয়ে সদৰি কৰাত সমগ্ৰ বিশ্বৰ সন্মুখলৈ আহে এই ঘটনা। ফটোত দেখা পোৱা যায় উলংগ অৱস্থাত বহু কেইগৰাকী লোক। পুনৰ এবাৰ অচিনাক্ত অস্ত্ৰধাৰীৰ দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনা, 12জনকৈ লোক মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। মেক্সিকোত পুনৰ এবাৰ সংঘটিত হৈছে নৃশংস গুলীচালনাৰ ঘটনা। ৰাজ্যখনৰ গুৱানা জোৱাইটোৰ ইৰাপুৱাটোস্থিত এখন বাৰত দেওবাৰে এজন অচিনাক্ত অস্ত্ৰধাৰী লোকে নিৰ্বিচাৰ গুলীচালনা কৰে। এই ঘটনাত 6জন পুৰুষ আৰু 6গৰাকী মহিলাসহ 12জন লোকৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে টুইটাৰ যোগে এই তথ্য প্ৰদান কৰে। প্ৰশাসনে লগতে কয় যে অভিযুক্তক আটক কৰিবলৈ তালাচী অভিযান আৰম্ভ কৰা হৈছে আৰু আশা কৰোঁ শীঘ্ৰে ধৰা পৰিব। যে মাত্ৰ এমাহৰ ভিতৰতে যোৱাটো ৰাজ্যত এই ধৰণৰ বৰ্বৰ গুলীবৰ্ষণৰ ঘটনা দ্বিতীয়বাৰৰ বাবে সংঘটিত হৈছে। গুৱানা যোৱাটো হৈছে বিশ্বৰ বহু শীৰ্ষ গাড়ী নিৰ্মাণৰ বাবে প্ৰধান উৎপাদন কেন্দ্ৰ আৰু উৎপাদনস্থল। আপোনালোকক কওঁ যে প্ৰায় এমাহৰ আগতে দক্ষিণ পশ্চিম মেক্সিকোতো এটা গুলীচালনাৰ কাণ্ড সংঘটিত হৈছিল, য'ত 18জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। এই মুহূৰ্তত ৰাজ্যবাসীক দিবলৈ এক ভয়ংকৰ খবৰ। ৰাজ্যত পুনৰ ভয়াৱহ নাও দুৰ্ঘটনা, নিহত এজন আৰু আহত হৈছে কেইবাজনো। ৰাজ্যত পুনৰ সংঘটিত হয় নাও দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো। ঘটনাৰ স্থান নলবাৰী। ব্ৰহ্মপুত্ৰৰে নাৱেৰে গৈ থকাৰ অৱস্থাতেই সংঘটিত হয় এই ডাঙৰ দুৰ্ঘটনা। উল্লেখযোগ্য যে এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন 3জন লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকজন আইজল হক আৰু আহত লোক কেইজন হৈছে মকিবুল ইছলাম, তাইজুদ্দিন আহমেদ আৰু ফৰমান আলী। স্থানীয় লোকে জনোৱা অনুসৰি নাওখন কামৰূপ জিলাৰ গৈৰামাৰী অঞ্চলৰ পৰা নলবাৰী জিলাৰ কুৰিহামাৰীলৈ 12জন লোকক কঢ়িয়াই নিয়াৰ পথতেই বিপৰীত দিশৰ পৰা অহা অন্য এখন নাও মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনাৰ পিছতে স্থানীয় ৰাইজে নাও দুখনৰ যাত্ৰীক উদ্ধাৰ কৰাৰ লগতে আহত লোককেইজনক ততাতৈয়াকৈ মোকালমোৱা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। হিন্দুসকলৰ কাৰণে এইটো খবৰ এটা অপমানজনিত খবৰ। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি হিন্দু এইটো খবৰ মিছ নকৰিব। হিন্দুৱে এজনী বিয়া পাতি আন 3জনীৰ লগত ৰাখে, এই মন্তব্য এজন নেতাৰ। হয় ইতিমধ্যে ওলাই আহিছে এক বহুতে গুৰুত্বপূৰ্ণ খবৰ। হিন্দুৰ বিৰুদ্ধে অভদ্ৰ মন্তব্য AIMIMৰ নেতাৰ। হয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে ওলাই আহিছে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। AIMIMৰ নেতা শওকত আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বন্ধু বান্ধৱীসকল, হিন্দুৱে এজনী বিয়া পাতি 3জনীৰ লগত ৰাখে বুলি মন্তব্য কৰিছিল শওকত আলীয়ে। উত্তৰ প্ৰদেশৰ এখন সভাত সাম্প্ৰদায়িক মন্তব্য কৰিছিল শওকত আলীয়ে। মুছলমান এজনী বিয়া পাতে কিন্তু 2গৰাকীকে সন্মান আৰু যতন লয়। শান্তিৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত শওকত আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। হিন্দু লোকক পোকৰ সৈতে তুলনা কৰি শওকত আলীয়ে দিছিল ভাষণ। শওকত আলীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৰাইজে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ মন্তব্য কি ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব।